গুৱাহাটীৰ বিভিন্ন ঠাইৰ পৰা আমি পূজাসমূহ আপোনালোকক দেখুৱাই আছো আৰু এইবাৰ মই উপস্থিত আছো আন এক পূজা মণ্ডপত আৰু মই বৰ্তমান উপস্থিত আছো কলনী বজাৰৰ এইখন পূজা মণ্ডপত আৰু ইয়াত এক বেলেগ ধৰণে যি পূজা মণ্ডপটো তেওঁলোকে সজাই তুলিছে ইজিপ্তৰ যি সভ্যতাৰ ওপৰত তেওঁলোকে যি এক নিদৰ্শন দাঙি ধৰিবলৈ চেষ্টা কৰিছে আৰু এয়া দেখুৱাইছো ইজিপ্তৰ যি মামি হওক বা পিৰামিড তেনেধৰণৰ বস্তুবোৰ তেওঁলোকৰ যি কালচাৰ হয় সেয়া তেওঁলোকে সভ্যতা সংস্কৃতি ইয়াত তেওঁলোকে পূজা মণ্ডপটো দাঙি ধৰিছে আৰু ভিডিঅ' জাৰ্নেলিষ্ট দীপাংকৰক মই দেখুৱাবলৈ অনুৰোধ জনাইছো এইখন মুখ্য গেট আৰু এই মূল গেটখনৰ ভিতৰত তেওঁলোকে মণ্ডপ তৈয়াৰ কৰিছে আৰু পোনপ্ৰথমে আমি বাহিৰৰ যি পৰিৱেশ আপোনালোকক দেখুৱাইছো যিহেতু আজি মহাসপ্তমী আৰু সেই উপলক্ষে সকলো লোক ইতিমধ্যে ওলাই আহিছে পূজা মণ্ডপসমূহত ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু ইয়াত তেওঁলোকে বহু যি ছবি ইয়াত অংকন কৰিছে ইজিপ্তৰ যি সভ্যতাৰ ওপৰত তেওঁলোকে এক নিদৰ্শন দাঙি ধৰিবলৈ চেষ্টা কৰিছে কিছু ভিতৰলৈ যাবলৈ চেষ্টা কৰিছো আৰু ভিতৰত যিসকল এই পূজা কমিটিৰ সদস্য আছে তেওঁলোকৰ সৈতে আমি কথা পাতিম আৰু এই পূজাখন তেওঁলোকে কি ভাবি আয়োজন কৰিলে বা এই থিম কিয় ললে তেওঁলোকে ইজিপ্তৰ সেয়া আমি সকলোবোৰ জানিবলৈ চেষ্টা কৰিম আৰু ইয়াত বহু লোক ইতিমধ্যে পূজা চাবলৈ আহিছে অহা ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু মুখ্য দুৱাৰত যি জুই একুৰাৰ দৰে তেওঁলোকে ৰাখিছে আৰু ইয়াতো দেখুৱাইছো খুব সুন্দৰকৈ যি ইজিপ্তৰ তেওঁলোকৰ যি সভ্যতা সেয়া ৰাখিছে আৰু আমি এতিয়া আপোনালোকক দেখুৱাইছো ভিতৰৰ কিছু দৃশ্য যিহেতু ইয়াৰে যিসকল সদস্য আছে আমি তেওঁলোকৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু পূজাৰ বাবে তেওঁলোকে এক বেলেগ ধৰণৰ যি এই ইজিপ্তৰ যি সভ্যতা তেওঁলোকে ৰাখিছে আৰু সেয়া আমি তেওঁলোকৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম আজি মহাসপ্তমী উপলক্ষে ইয়াত পূজা চাবলৈ বহু লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে বিভিন্ন ঠাইৰ পৰা লোকসকল আহিছে আৰু মই ভিডিঅ' জাৰ্নেলিষ্ট দীপাংকৰক দেখুৱাবলৈ অনুৰোধ জনাইছো ইয়াৰে দৃশ্য আৰু আমি কিছু ভিতৰলৈ যাম কিছু সময় পিছত তাৰ পূৰ্বে আমি বাহিৰৰ যি আমি দৃশ্য আপোনালোকক প্ৰথমতে দেখুৱাই লৈছো বাহিৰত খুব সুন্দৰকৈ যি তেওঁলোকৰ যি দৃশ্য আমি দেখুৱাইছো যিহেতু ইজিপ্তৰ যি খুব সুন্দৰকৈ তেওঁলোকে সজাই পৰাই তুলিছে আৰু ইয়াত পূজা কমিটিৰ এগৰাকী লোক আমাৰ সৈতে আছে আৰু আমি তেওঁৰ পৰা পোনপটীয়াকৈ জানিবলৈ চেষ্টা কৰিম আপোনালোকে কিহৰ বাবে এই থিমটো এইবাৰ ললে আৰু কেতিয়াৰ পৰা আপোনালোকে কাম একচুৱেলি আমি এইবাৰ 43তম বছৰত ভৰি দিছোঁ আৰু এই আপুনি যিটো ক'লে এই থিমটো কিয় লোৱাৰ কাৰণ এক নতুনত্ব আমি গুৱাহাটীবাসী ৰাইজক দেখুৱাবলৈ কাৰণে আমি চেষ্টা কৰিছোঁ আমাৰ মিছৰৰ যি পিৰামিড আমি মিছৰৰ যি সভ্যতা তেওঁলোকৰ যি ইতিহাস আৰু তেওঁলোকৰ যি সাংস্কৃতিক হেৰি আছিলে আমি গোটেইখিনি ইয়াত আৰ্টৰ মাধ্যমত আৰু কিছুমান আমি মডেলৰ জৰিয়তে আমি ইয়াত দেখুৱাবলৈ চেষ্টা কৰিছোঁ এটা স্পিন্স অফ ভিজা আমি ইয়াত আপোনালোকে আপুনি দেখিব পাৰিব একেবাৰে আপুনি সঁচাকৈ একদম ৰিয়েল বুলি আপুনি মানে হেৰি পাব আৰু ইয়াত আমি থলুৱা শিল্পীৰ ইয়াত আমি গোটেইখিনি থলুৱা শিল্পী আমাৰ ইয়াত কৰিছে আৰু কিছুমান বিশেষ আৰ্টিষ্টিক কামৰ কাৰণে আমি অলপ বাহিৰৰ পৰা কলিকতাৰ পৰা আমি আৰ্টিষ্ট আনিছোঁ আৰু ইয়াত আমি যিখিনি ৰং বা তেনেকুৱা ধৰণৰ বস্তু ব্যৱহাৰ হৈছে সম্পূৰ্ণ ইক' ফ্ৰেণ্ডলি হয় আৰু আমি পৰিৱেশৰ বিনষ্ট হোৱাৰ তেনেকুৱা একো বস্তু ইউজ কৰা নাই ইয়াত আমি যি ৰং ব্যৱহাৰ কৰিছোঁ সেই ৰং আমাৰ যি খাদ্যত ব্যৱহাৰ হয় সেই ৰং কাৰণ যাতে পিছলৈ যাতে এই ৰং যাতে কোনো ধৰণৰ ক্ষতি নকৰে আমাৰ সমাজত আমি তেনেকুৱা ধৰণৰ ৰঙৰ ইয়াত ব্যৱস্থা কৰা আমি ইয়াত ব্যৱহাৰ কৰিছোঁ যেহেতু এই পূজাখন কেতিয়াৰ পৰা কাম আৰম্ভ কৰিছিলে কিমান দিন লাগিছিল এয়াই আজি প্ৰায় ডেৰমাহ বেছি হ'ব 2 মাহ ওচৰা ওচৰি সময় আমাৰ লাগিছে এই গোটেই মণ্ডপটো নিৰ্মাণ কৰাৰ কাৰণে কাৰণ ইয়াত বহুত ডিটেইলিং আছে বহুত সৰু সৰু ইয়াত আমাৰ আপোনাৰ তেওঁলোকৰ ইতিহাস জড়িত আমাৰ ইয়াত চিত্ৰ দেখুওৱা হৈছে তো সম্পূৰ্ণখিনি আমাৰ প্ৰস্তুত কৰাৰ কাৰণে আমি প্ৰায় 2 মাহ সময় লাগিছে অধ্যয়ন কৰিব লগা হৈছিল নেকি এইটো বনোৱাৰ আগতে আপোনালোকে ক'ত চাইছিলে কেনে হয় যথেষ্ট অধ্যয়ন কৰিব লগা হৈছে কাৰণ এই পিৰামিড যিটো এক ৰহস্যজনক পিৰামিড এতিয়ালৈকে ৰহস্য হৈ আছে তেওঁলোকৰ এই পিৰামিড বনোৱাৰ সময়ত প্ৰায় 1 লাখৰ অধিক আপোনাৰ তেওঁলোকৰ কৰ্মচাৰীৰ দৰকাৰ হৈছিলে আৰু একোটা তেওঁলোকৰ যি পাথৰ সেই পাথৰ প্ৰায় 3,000 3,500 ওজন আছিলে সেই পাথৰবিলাকৰ চ' তেনেকুৱা বহুত ৰহস্যজনক বস্তু আমি গম পাইছোঁ এই থিম যেতিয়া আমি হাতত লৈছোঁ আৰু অধ্যয়ন কৰিছিলোঁ যেতিয়া গম পাইছোঁ
হয়, খুব সুন্দৰকৈ তেওঁলোকে বনাইছে আৰু পূজা কমিটিৰ লোকসকল ইতিমধ্যে আমাৰ লগত উপস্থিত আছে আৰু আমি আপোনালোকক ইয়াৰে দৃশ্য দেখুৱাই আছো। যিহেতু আপোনালোকে এই থিমটো লৈছে আৰু অসমৰ মানে গুৱাহাটীৰ বিভিন্ন ঠাইৰ পৰা লোকসকল আহিছে আৰু অসমৰ পৰাও বহু লোক আহিছে আৰু এইবাৰ আপোনালোকে এই থিমটো লৈছে, ইয়াত কিমান খৰচ হৈছে কিমান মান? ইয়াত অলমোষ্ট 30 লাখ ৰুপিজ 30 লাখ টকা খৰচ হৈছে আৰু 30 লাখ টকাৰ ভিতৰতে আমি সম্পূৰ্ণ বস্তুখিনি কাম কৰিব পৰা চেষ্টা কৰিছো। এতিয়া পূজাৰ পাছত আমি চাম কিবা যদি কম বেছি হৈছে, বাট নিয়াৰ এবাউট 30 লাখ আমাৰ খৰচ হৈছে। যিহেতু আপোনালোকে 43তম বছৰত ভৰি দিছে এইবাৰ আৰু এই পূজা ভাগ আপোনালোকে প্ৰত্যেক বছৰে আয়োজন কৰে, বেলেগ বেলেগ ধৰণে আয়োজন কৰে আৰু এইবাৰ আপোনালোকে বেলেগ ধৰণে আহিছে আৰু অসমবাসীৰ বা গুৱাহাটীবাসীক আপোনালোকে কি ক'ব এই পূজাখনৰ বাবে? আপোনালোকৰ চেনেলৰ জৰিয়তে আমি সমগ্ৰ গুৱাহাটীবাসীক সমগ্ৰ অসমবাসীক আমি আমন্ত্ৰণ জনাইছো, আপোনালোকে আহক আৰু আমাৰ এই প্ৰচেষ্টা যিটো আছে এইটোক আপোনালোকে চাই আপোনালোকে হাতটো কৰক। এই আমি সৰু কৰি আৰ্টৰ মাধ্যমে আৰু আমাৰ কাটিংছৰ জৰিয়তে আমি এই প্ৰিন্স অফ গিজা আৰু ইজিপ্তৰ সভ্যতাক আমি দেখুৱাৰ চেষ্টা কৰিছো। আপোনালোকে আহক আৰু উপভোগ কৰক। এই চিত্ৰবোৰ অংকন কৰোঁতে ক'ৰ পৰা মানুহ আনিছিলে? চিত্ৰ অংকনৰ কাৰণে আমাৰ চব থলুৱা শিল্পীয়ে আছে, কিন্তু তাৰ লগতে এই স্পেচিয়েলিষ্ট কামৰ কাৰণে আমি কলকাতাৰ পৰা আৰ্টিষ্ট আনিছো। এইবিলাক আৰ্টৰ কাৰণে আমাৰ কলকাতাৰ আৰ্টিষ্ট লগতে আমাৰ থলুৱা আৰ্টিষ্ট দুজনেই আছে। কিছু ভিতৰলৈ যাবলৈ চেষ্টা কৰিছো, যিহেতু ভিতৰত মা দুৰ্গাৰ যি প্ৰতিমূৰ্তি আছে আৰু সেয়াও আমি চাম। বেলেগ ধৰণে তেওঁলোকে এইবাৰ যি মা দুৰ্গাৰ প্ৰতিমূৰ্তি তেওঁলোকে ৰাখিছে আৰু সেয়া বিষয়ে আমি কিছু জানিবলৈ চেষ্টা কৰিম। যিহেতু আজি মহাসপ্তমী আৰু সেই উপলক্ষে বহু লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে। গুৱাহাটীৰ বিভিন্ন ঠাইৰ পৰা আমি আপোনালোকক পূজা মণ্ডপৰ এয়া দৃশ্যাৱলী দেখুৱাই আছো, পোনপটীয়া সম্প্ৰচাৰ আমি আপোনালোকক দেখুৱাই আছো আৰু কিছু ভিতৰলৈ গৈছো আৰু ইয়াত যিহেতু তেওঁলোকে মা দুৰ্গাৰ যি প্ৰতিমূৰ্তি এক বেলেগ ধৰণে বনাইছে আৰু সেই বিষয়ে আমি তেওঁলোকৰ যিসকল কৰ্মচাৰী যিসকল সদস্য আছে তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। আপোনালোকে এয়া বেলেগ ধৰণে মা দুৰ্গাক প্ৰস্তুত কৰিছে, কি থিম লৈছে? বেলেগ মা দুৰ্গাৰ একচুৱেলি থিম কালাৰটো আমাৰ পেণ্ডেলৰ লগত মিলাই কেনে লৈছো, 1 নম্বৰ কথা। 2 নম্বৰ আপুনি কালাৰটো চাব, গ্ৰীনিছ ভাৱ আছে। গ্ৰীনিছ ভাৱৰ জৰিয়তে আমি তাৰমানে আমাৰ এই পৰ্যাবৰণৰ আমাৰ যিটো পৰিৱেশ আছে সেইটোক জাগ্ৰত আৰু সচেতন কৰাৰ বাবে এই কালাৰটো লৈছো, গ্ৰীণ কালাৰ। গ্ৰীণ মানে ছেফ গ্ৰীণ, বি হেপী উইথ ছেফ গ্ৰীণ। এইটো আমি এনভাইৰনমেণ্টৰ কাৰণে আমি এইটো কালাৰটো লৈছো তাৰমানে। আৰু কালাৰটো যি ইয়াত ইউজ কৰিছে এই কালাৰটো হ'ল আমাৰ টোটেলি ইকো ফ্ৰেণ্ডলি কালাৰ আৰু আমাৰ মেইনলি আমাৰ মূৰ্তি আৰু পেণ্ডেল গোটেইকেইটাত আমাৰ কালাৰ কেইটা ইউজ কৰিছে। এই কালাৰ কেইটা হ'ল আপোনাৰ ফুড কালাৰ ইউজ কৰিছে, যাতে আমাৰ কোনো এইটো নহয় তাৰমানে এইটো হ'ব নালাগে, ৰিয়েকশ্যন হ'ব নালাগে, সেইটোৱে আমি চাইছো। হয়, ধন্যবাদ জ্ঞাপন কৰিছো। আৰু ইয়াত বহু লোকে ইতিমধ্যে পূজা চাবলৈ আহিছে, আমি দুই এগৰাকীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে পূজা? আমি ইয়াৰে ভাল লাগিছে। বিভিন্ন ঠাইৰ পৰা লোকসকল আহিছে, ক'ৰ পৰা আহিছে? ইয়াৰে কেনেকুৱা লাগিছে এইবাৰ পূজা? ভাল লাগিছে। আৰু বেলেগত চাইছে নে? চাইছো আৰু বেলেগত হয়, বহু লোক ইতিমধ্যে পূজা চাবলৈ আহিছে আৰু বিভিন্ন ঠাইৰ পৰা লোকসকল আহিছে। যিহেতু টাইম 8ৰ দৰ্শকক আমি গুৱাহাটীৰ ভিন্ন ঠাইৰ যি পূজা মণ্ডপসমূহ আমি দেখুৱাই আছো আৰু ব্যতিক্ৰমী পূজাসমূহ আমি আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিছো। যিহেতু ইয়াত যি পিৰামিড সদৃশ তেওঁলোকে পূজা মণ্ডপ তৈয়াৰ কৰিছে আৰু খুব সুন্দৰকৈ যিহেতু ইজিপ্তৰ যি মাইচৰৰ যি সংস্কৃতি সেই সংস্কৃতি তেওঁলোকে দেখুৱাবলৈ চেষ্টা কৰিছে। খুব সুন্দৰ আৰু যিহেতু গুৱাহাটীৰ যিসকল গুৱাহাটীবাসী তেওঁলোকে ইতিমধ্যে আহিছে, এই পূজা চাবলৈ আহিছে। ক'ৰ পৰা আহিছে? আমি বিবাহনগৰ। কেনেকুৱা লাগিছে আজি পূজা? ভাল লাগছে, ভাল লাগছে। আৰু ক'ত ক'ত চালে? এতিয়ালৈকে চোৱা নাই, ঘৰৰ পৰাই ওলাইছো আৰু। হয়, এতিয়া আহিছে সকলোৱে ওলাই আহিছে। যি গুৱাহাটী মহানগৰীৰ 2-এখন পূজা তেওঁলোকে চাব আৰু বিভিন্ন ঠাইৰ লোক আছে। ইতিমধ্যে আমি দেখুৱাইছো বহু লোকে ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। যিহেতু পূজাৰ বাবে এই দৃশ্যৱলী আমি আপোনালোকক দেখুৱাইছো। আজি মহাসপ্তমী আৰু মহাসপ্তমী উপলক্ষে সকলোৱে ওলাই আহিছে আৰু ইয়াত দেখুৱাইছো যিহেতু পূজাৰ বাবে ওলাই আহিছে, নতুন এসাঁজ কাপোৰ পিন্ধি আহিছে আৰু তেওঁলোকে এখন চেলফি নুঠিলে কেনেকৈ হ'ব, সকলোৱে আহিছে। ইয়াত ফটো উঠাও আমি দেখিবলৈ পোৱা গৈছে। এখন চেলফি উঠিছে, সকলোৱে এখন চেলফি উঠিছে। পূজালৈ আহি যদি এখন চেলফি নুঠো ভাল নালাগে নহয়? জেনপাৰাৰ পৰা আহিছো। এইখন পূজা চাই বহুত ভাল লাগিছে। মই এতিয়াই ফাৰ্ষ্ট আহিছো, ইয়াতে ফাৰ্ষ্ট যাম বুলি ভাবিছে। বিষ্ণুপুৰ যাম আৰু ক'ৰবাত। হয়, যিহেতু সকলোৱে সাজি কাজি ধুনীয়া ধুনীয়া পোচাক পিন্ধি আহিছে। পূজাৰ বাবে এইযোৰ পূজাৰ বাবে লৈছে নেকি? আৰু কি কি লৈছে? আৰু পেন আৰু টপ লৈছো। পূজাৰ বাবে সকলোৱে ধুনীয়াকৈ সাজি কাচি আহিছে, সুন্দৰ সুন্দৰ কাপোৰ পিন্ধি আহিছে। ক'ৰ পৰা আহিছা?
হয়, বিভিন্ন ঠাইৰ পৰা লোকসকল ইতিমধ্যে পূজাৰ বাবে আহিছে, পূজা চাবলৈ আহিছে। বিভিন্ন ঠাইৰ আমি যি পূজাসমূহ আমি আপোনালোকক দেখুৱাই যাম আৰু ইয়াৰ লগতে আমি গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাইৰ যিসমূহ পূজা আছে সেই পূজা মণ্ডপসমূহ আমি আপোনালোকক দেখুৱাই আছো। যিহেতু খুব সুন্দৰকৈ এইখন পূজাও খুব সুন্দৰকৈ তেওঁলোকে বনাইছে। ইজিপ্তৰ যি মামি তেওঁলোকে সদৃশ দেখুৱাইছে আৰু গুৱাহাটী মহানগৰীৰ এই পূজাসমূহ আমি আপোনালোকক পোনপটীয়াকৈ দেখুৱাই যাম। আজি যিহেতু মহাসপ্তমী আৰু সপ্তমী উপলক্ষে ইয়াত যি পূজাত ভিৰ কৰা পৰিলক্ষিত হৈছে, বহু ভক্তগণ ৰাইজ ইতিমধ্যে ওলাই আহিছে আৰু ইয়াত এইখন পূজা মণ্ডপত যি কলনী বজাৰৰ স্থিত এইখন পূজাত তেওঁলোকে ইজিপ্তৰ যি সভ্যতা তেওঁলোকে পিৰামিড ৰাখি বনাইছে, পিৰামিড সদৃশ তেওঁলোকে পূজাৰ মণ্ডপটো বনাইছে আৰু সেই মৰ্মে আমি আপোনালোকক পোনপটীয়াকৈ দেখুৱাই গৈছো। যিহেতু ইয়াত খুব সুন্দৰকৈ তেওঁলোকে এই পূজা ভাগ আয়োজন কৰিছে, প্ৰায় 40 লাখ টকা ব্যয় কৰি এই পূজা তেওঁলোকে আয়োজন কৰিছে আৰু গুৱাহাটীকে ধৰি অসমৰ ভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে, পূজা চাইছে আৰু মহাসপ্তমী উপলক্ষে আমি টাইম 8ৰ দৰ্শকসকলক শুভকামনা জ্ঞাপন কৰিছো।